হে গাইজ কি খবৰ আশা কৰি নিশ্চয় ভালে আছে গাইজ তাৰিছ ব্লগ নৈতৱ জিলা আপোনাক সকলোকে স্বাগতম জনাইছোঁ চ' মানে আজি আকৌ দেওবাৰ শুই উঠিছোঁ আৰু কাম চামখিনি কৰিলোঁ মানে ইয়াৰে গোটেই সপ্তাহটোত মানে লেটি পেটি হৈ অলপ ৰুচুম চ' আৰু চাওক কি ধুনীয়াকৈ এনেকৈ ৰ'দটো ওলাই আহিছে ধুমাধুম কামখিনি কৰি লওঁ মানে ক'ৰবাত যোৱা প্ৰগ্ৰাম এটা আছে চ' ক'ত যাম জনাই আছোঁ পিছত ব'লক আগত একেলগে মিলি কামখিনি কৰি লওঁ তাৰপিছত ফালি দিম গাইজ আজি তো গাইজ গা পা ধুই বঢ়িয়াকৈ ওলাই লৈছোঁ আৰু কাপোৰ চাপোৰখিনি পিন্ধি লওঁ ধুনীয়াকৈ বিচনাত আছে তো বলক জলদি ভিতৰত ঠাণ্ডা লাগিছে বম বম চ' গাইজ বঢ়িয়াকৈ ওলাই ল'লোঁ আৰু ৰুম চুম ধুনীয়াকৈ দৰ্জা মাৰি ধুনীয়াকৈ বিচনা ক্লিয়াৰ হৈ আছে আৰু চব পূৰা বলক গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ লগৰকেইটাক লগ হৈ লওঁ তাৰপিছত কৈ আছোঁ মানে জল্দি যাওঁ নহ'লে আকৌ দেৰি হ'ব ইহঁত চবে চাওক কেনেকুৱা ভিৰ আৰু এই এপাৰ্টমেণ্টলৈ যাওঁ আমি কৰি তাতে থাকে আৰু সেইপিনে ৰাস্তা কাম চলি আছে নহয় এটা ৰাস্তা খোলা হৈ আছে পূৰা ভিৰ লাগি আছে গাইজ জানো আজি কিবা আৰু ইমান সোনকালে ফোন কৰিছোঁ তাক মই আৰু এতিয়া চাওক এতিয়ালৈকে সি তেল লগোৱাই হোৱা নাই তাৰ চালা কি যে হ'ব মানে গাইজ ভিৰ চাওক অটোৰ পৰা নামি খোজকাঢ়ি হাত লাগিছে চাওক কিবা হৈ আছে বেচৰাজিত মানে বহুত ভিৰ চাওক কেনেকুৱা ভিৰ লাগিছে আৰু এই চাওক কিবা ৰথ এখন আনি আছে মানুহ নাচি আছে মানে কি যে হ'ব কি যে হৈ থাকে নহয় তো বলক জল্দি আমি মন্দিৰৰ এইপিনেদি শ্বৰ্টকাট মাৰি দিম আৰু চাওক মন্দিৰত কেনেকুৱা ভিৰ মানে বহুত মানুহ মানে পূৰা আৰু এইপিনে আহি পাই গ'লোঁ বাছ ষ্টেচন চ' গাইছ আৰু গৈ আছোঁ এতিয়া মেহচানা মানে পুষ্পা 2 চালা জুকেগা ৰে চাবৰ কাৰণে তো বলক তো গাইছ বাছলৈ ৰখি আমনি লাগিছে মানে বাছ এখন আছিলে গুচি গ'ল মানে আমি অহা আগে আৰু সেইকাৰণে ইকত বহি ল'লোঁ আৰু বলক ইকত বহি পেলাই গৈ থাকোঁ মানে জল্দি যাব লাগিব আমাৰ অকণমান দেৰি হৈ গ'ল অকণমান নহয় ভালেখিনি দেৰি হৈছে এতিয়া যাতে আৰু আগত একো উল্টা পুল্টা নহয় আৰু চালা চাওক কেনেকুৱা ভিৰ যেতিয়া মানে দেৰি হয় ন তেতিয়া চব পিনৰ পৰা দেৰি হয় এতিয়া বাছত যোৱা দেৰি হ'বৰ কাৰণে ইকত আহিছোঁ ইকতো এয়াই জ্বালা চ' গাইজ চাওক এটা সুন্দৰ পৰিৱেশ কিন্তু কি হ'ব গাইজ আমাৰ বহুতখিনি দেৰি হৈ গ'ল আৰু ইকোৱালাটোৱে বেলেগ ৰাস্তাটোলৈ গৈ আছে জানো কি হয় আৰু বলক গৈ থাকোঁ অলপ দেখা পাম দেৰিয়ে হয় নেকি চ' গাইজ পাই গ'লোঁ মেহচানা আৰু ইয়াতেই মানে চিনেমা হলটো আছে অলপ অকণমান আগত ইকৰ পৰা নামি লৈ আমি অটো ল'ব লাগিব মানে বহুত মানে প্ৰায় 15 মিনিটমান আছে গাইজ ভিডিঅ' চিডিঅ' কৰা এবাৰ দিন নেকি মানে এনেকুৱা লাগি গৈছে আৰু এইকেইটা চালা ইমান দেৰি কৰে চ' গাইজ চাওক মানে অসমীয়াত এষাৰ কথা আছে নহয় য'তে ৰাতি হয় য'তে বাঘৰ ভয় ততে ৰাতি হয় বুলি সেনেকুৱাই হৈছে আমাৰ মানে ইকৰ পৰা আমি লগতে যোনখন অটো পাইছোঁ উঠিছোঁ দেখাই শুনায়ো ভাল কিন্তু অটোখন ঘোঁৰা গাড়ীৰ নিচিনা কঁপিহে গৈ আছে গম পাইছেনে মাথা বেয়া হৈ গৈছে গাইজ প্ৰায় 10 মিনিট 12 মিনিটমান আছে জল্দি যাব লাগে মানে এনেকুৱা হৈছে আৰু এইখিনি সময়ত দি চাওক এই অটো চাওক কেনেকুৱা আজি পুষ্পা চাবই নাপাম নেকি এই পুষ্পাটো গৈ আছোঁ এই আমি চামেই চাম গাইজ গাড়ীৰ চাউণ্ড চাওক অটো क्या झुकेगा क्या मजा आया 10 मिनट है और 10 मिनट है लेकिन आपका पता नहीं पहुंच गए क्या आ गए चलाओ काका नहीं चला सकते बाबा किसी को ठोक दूंगा तो यार चले जाओगे यार তো গাইজ আহি পাই গ'লোঁ ছানলাইট চিনেমা হল মানে বেছি টাইম নাই আৰু আমাৰ হাতত প্ৰায় আৰম্ভ হ'লেই
তো জল্দি যাওঁ ভিতৰত, টিকেট দেখাই লওঁ। আৰু গাইছ চাওক ভিতৰতো মানে বম ডাঙৰ চোফা লগাই দিছে, ভাল লাগিছে বহি। চ' আৰম্ভ হ'ব হ'লেই। আৰু গাইছ চাওক আৰম্ভ হৈ গ'ল, মানে আন্ধাৰ হৈ গ'ল। আমি মানে অলপ জমনি পৰিলোঁ এনেকেই। গাইছ চাওক পুষ্পা 2 আৰম্ভ হৈ গ'ল, চালামাই ঝুকেগা নাই। তো গাইছ এনেকৈ চাই মেলি হৈ গ'ল হাফ টাইম, মানে হতিহে ফিলিংছ হোৱাৰ পিছত হৈ গ'ল হাফ টাইম। আৰু এতিয়া আমি অলপ এনেই বদমাচি কৰিছোঁ, ফটোশ্বুট অলপ মাৰিছোঁ। আৰু এই চাওক এতিয়া হলটো এবাৰ দেখাই দিওঁ। তো গাইজ পুষ্পাটো চাই শেষ হৈ গ'ল, মজা লাগিলে, চালা ফালি দিছে। আৰু এতিয়া অলপ যাওঁ মাৰ্কেটত ঘূৰোঁ, জেকেট অনা নাই, हरगिज नहीं झुकेगा इधर से पैदल नहीं जाएगा नहीं तारीफ ऑटो में है, ऑटो में ही जाएगा। हे ऑटो कहाँ से पकड़ेगा? मत আহিলো দুটা পাঁচটা আনিছো 20 টকা 108 टका 108 टका দুটা পাঁচটা। এই मोटू कुछ पसंद है तेरे को? हाँ क्या पसंद है इधर बोल, घंटा पसंद है यार। पसंद आया वो तूने लेने नहीं दिया, वो क्या पैंट वो तू बोल रहा है वो पैंट है पैसा जी में 150 में मिलेगा ना। इसने बोला क्या चल पैसा दिलवा दे तूने अरे वो पैसा जी में 150 में मिलेगा, इधर क्यों 500 से लेना है? वही बात ना चलो पैसा जी मिलेंगे तेरे को, 300 में दो एक तू लेना एक मेरे को दे देना। पास्ता खाएंगे चल, अभी खाना वाना खाते और चले जाते हो, चल खाना वाना खा के। कुछ पसंद नहीं है, एक जैकेट पसंद आया था वो साइज में नहीं मिला, चला डीमार्ट नहीं आएंगे, बाय बाय। আৰু এতিয়া কৈ আছোঁ কিবা এটা খাই লওঁ, আৰু তাৰপিছত বাছ ল'ব লাগিব, লাষ্ট বাছ পাব লাগিব, নহ'লে বহুত দেৰি হৈ যাব যোৱা। চ' গাইছ এতিয়া পাই গ'লোঁ বাছ ষ্টেচন, আৰু মানে 7:30 বাছ আছে, আৰু এতিয়া 5 মিনিট আছে চাগে বাছখন আহিবলৈ। তো বলক বাছত উঠি লওঁ। पुष्पराज हे लाइटটো ক'ত লাইটটো দি झुकेगा नहीं साला, বাছৰ পৰা নামি ঠাণ্ডা লাগিছে। क्या দেখিছে ৰাতি আন্ধা মুন্ধা গৈ আছো ৰুমলৈ। গাইজ দিনত গৰম চুৱেটাৰ আনিব পাহৰি গ'লো, ঠাণ্ডা ৰুক 8টা বাজিত আহি আছো গাইজ। ৰ এ ৰুক ৰুক না, ঠাণ্ডা লাগে তো লাগে, পুষ্পা झुकेगा नहीं साला, মানেগা নাই ঝুকেগা নাই। কিসের হৈ আছে মানে বেচাজি মনৰ সুবিধা আছে, আৰু এতিয়া অটো চটো একো নাই, খোজকে গৈ আছো। এইডাল মস্ত ফৰিদ, আৰু এইটো মুৰগাটা। এতিয়া কালি ইচ্ছা আছে যদি আগুৱাই তেতিয়াহ'লে FTC বনিব, আৰু নহ'লে আৰু বাই বাই টাটা হৈ যাব ইয়াৰ, একো নাই। বাকী যি আছে যি নাই, জেকেটটো লৈ ঠাণ্ডা লাগিছিল বাটতে, কম দামত সস্তীয়া মাল সস্তা মানে জেকেট লিয়ে না বোলা ধীরে সে। তো বলক এই পুৰা খোজকে বান্ধি থাকো, আৰু এতিয়া মানে যাওঁতে পুৰা ভিৰ আছিল দেখিছে এইখিনি জেগাত। অসমীয়া টেষ্ট অসমৰ মাল ডাইলগ মই বলছিল তই লাচিতৰ দেশৰ ডেকা ঠাণ্ডা নালাগে না, এইবাৰ ঠাণ্ডাত কপি আছে, ঠাণ্ডা নালাগে, একো নাই জ্বলি যাওঁ গাইছ। তো হে গাইজ গুড মৰ্ণিং। মানে কালি আহি এনেকুৱা মাথা বিষাইছে, মানে ভিডিঅ'টো শেষ কৰিবলৈ আৰু টাইম নহ'ল, শুই গৈছে চিধা আহি লৈ। চ' গাইজ গ'লোঁ, পুষ্পাটো চালোঁ, চালা ঝুকেগা নাই চালা, ভাল লাগিল, ধুনীয়া মুভি। অকণমান গানকেইটা ইমান মানে পুষ্পা 1ৰ নিচিনা নহয় আৰু, বাকী একো নাই, ফূৰ্তি কৰিলোঁ। কালি দেওবাৰটো খুব ধুনীয়াকৈ গ'ল, ঘূৰিলোঁ ফুৰিলোঁ, খালোঁ অকণমান। আহোঁতে মানে অলপ ঠাণ্ডা লাগিছে, সেইকাৰণে ডিঙিটো অলপ খেচখেচাই আছে, আৰু কাহো হৈ গ'ল। জেকেট নিয়া নাছিলোঁ, বাটতে আহি এটা কিনি ল'লোঁ। তো ভালেই গ'ল, এনেকৈ দিনবিলাক গৈ থাকিলে ভালেই হয়। আৰু ভিডিঅ'টো শেষ কৰাৰ আগত এটা কথা কওঁ, এই মাহৰে লাষ্টৰ পিনে এটা খুব ধুনীয়া প্লেনিং আহি আছে। মানে কোম্পানী বন্ধ আছে, প্ৰায় 7-8 দিনমান হৈ যাব বন্ধ। চ' তাৰ ভিতৰতে ধুনীয়া এডোখৰ ঠাইলৈ যাম বুলি ভাবি আছোঁ, মানে প্লেনিংটো বনাই আছোঁ, আপোনালোকক দেখাম ধুনীয়াকৈ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ধুনীয়া ভিডিঅ' পাই থাকিব। আৰু গাইজ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু গাইজ ভালকৈ বনাব নাজানো ভিডিঅ',
ভিডিঅ' আছে, মই মানে বহুতখিনি ভিডিঅ' বনাইছিলোঁ, সেইখিনি গৈছিলোঁ অলপ ফুৰিবৰ কাৰণে, কিন্তু ভিডিঅ'খিনি বনোৱা উল্টা হোৱাৰ কাৰণে আপলোড কৰিব পৰা নাই। চ' আজিলৈ ইমানখিনি। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ। খুব ধুনীয়া ধুনীয়া জেগা দেখাব চেষ্টা কৰিম। আৰু ক'ত যাম এইটো মাহৰ লাষ্টৰ পিনে বন্ধটো আছে যিহেতু জনাই আছোঁ পিছতকৈ। তো আজিলৈ বাই বাই গাইজ, জয় আই অসম গাইজ।